নমস্কাৰ এই ভিডিঅ'টো কেৱল 18 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবে 18 বছৰৰ তলৰ ল'ৰা-ছোৱালীসকলে অনুগ্ৰহ কৰি নাচাব। কুৱেশ্যন: বোৱাৰীসকলে কেতিয়া আপোনাক কৰিবলৈ জোৰ কৰে? উত্তৰ: ৰাতি শোৱাৰ সময়ত। কুৱেশ্যন: বয়সত ডাঙৰ মহিলাৰ লগত মিলন কৰিলে কি লাভ হয়? উত্তৰ: বেছি মজা পোৱা যায়। কুৱেশ্যন: মিলন কৰি থকা সময়ত পুৰুষসকলে হাতেৰে কি কৰি থাকিব লাগে? উত্তৰ: মিলন কৰি থকা সেই যুৱতী বা মহিলাৰ স্তন আৰু তপিনা বিভিন্ন অংগ মোহাৰি বা স্পৰ্শ কৰি থাকিব লাগে। এনে কৰিলে তেওঁলোকে বেছি সুখ পায়। কুৱেশ্যন: মিলন কৰাৰ পাছত মহিলাসকলে আৰু কি কৰিব বিচাৰে? উত্তৰ: অতি জোৰে জোৰে স্তন চুপাবলৈ বিচাৰে।